আমাৰ হাফিজ সাহেবৰ আৰু ৰফিকুল ভাই যি কষ্ট কৰি আছে আপোনালোকে ছাপোৰ্ট কৰিব নিশ্চয় দিনৰ কাৰণে খিদমত কৰি আছে মাশাআল্লাহ আমিও দোৱা কৰোঁ আমিও এনেকৈ লাগি থাকিব পৰা নাই যাতে রফিকুল ভাইয়ের এই খেদমত আল্লাহ তাবারক তাআলা সাথে কবুল করে আমিন আমিন বিসমিল্লাহির রহমানির রহিম আসসালামু আলাইকুম রাহমাতুল্লাহি ওয়া বারাকাতুহু কি খবৰ আপোনালোকৰ ভালে আছে হয় মই এতিয়া যাব লৈছোঁ অলপ আগত এতিয়া মই আছোঁ আপোনালোকৰ তেলিপাৰাত আৰু তেলিপাৰাত মোৰ লগৰ ল'ৰা এটা দোকানত গৈছে তো আৰু ইনশাআল্লাহ এতিয়া মই গাড়ীৰ ভিতৰত আছোঁ আৰু ইনশাআল্লাহ দোকানৰ পৰা অহাৰ পিছত ইনশাআল্লাহ আমাৰ সফৰ ৰাওনা হ'ব চৰকাৰ চকত গৈ আছোঁ ইনশাআল্লাহ মোৰ লগৰ ল'ৰা এটাৰ ঘৰত আজি অলপ দাৱাত দিছে চ' এই দাৱাতত গৈ আছোঁ ইনশাআল্লাহ ৰাস্তাত পুৰা ব্লগটো আপোনালোকক মই দেখাই থাকিম আপোনালোকে চাই থাকিব বহুত ধুনীয়া লাগিব গাইজ ব্লগটো আৰু মই এতিয়া গাড়ীত বহি আছোঁ আৰু ইনশাআল্লাহ আমি যাম চৰকাৰ চক বহুত ধুনীয়া লাগিব গাইজ আপোনালোকে পুৰা ব্লগটো আপোনালোকে চাই থাকিব চ' দোকানত গৈছে কিবা এটা বস্তু আনিব কেনে তো দোকানৰ পৰা অহাৰ পিছত ইনশাআল্লাহ আমি গাড়ী ষ্টাৰ্ট দিম এতিয়া আমি আছোঁ আপোনালোকৰ বৰ্তমান তেলিপাৰা চকত আমি ৰখি আছোঁ হৈছে নাই ইনশাআল্লাহ গাইজ আমি গৈ আছোঁ চৰকাৰ চকত আৰু এই আমাৰ ভাইজান গাড়ী চলাই আছে ভাইজান বেছি জোৰে গাড়ী চলোৱা নাই বাৰু একদম লাহে গাড়ী চলাই আছে কাৰণ নেক কামত যাই আছোঁ সেইকাৰণে গাড়ী একদম লাহে চলাই আছে চ' আমি গৈ আছোঁ আপোনালোকে পুৰা ব্লগটো চাই থাকক গাইজ এতিয়া আমি যাই পাম আপোনালোকৰ কেৰিমেৰী আৰু কেৰিমেৰীত ইনশাআল্লাহ আমাৰ হাই ৰোড উঠিম কেৰিমেৰীত আগতে ৰাস্তাবোৰ আমাৰ মঙলদৈ টাউনত বহুতে বেয়া আছিলে আৰু এতিয়া আমাৰ মঙলদৈ টাউনত ৰাস্তা বহুত ধুনীয়া হৈছে আপোনালোকে চাব পাৰে বহুত ধুনীয়া ৰাস্তা আমাৰ মঙলদৈ টাউনত এতিয়া আমি অলপ ভিতৰুৱা ৰাস্তা দি আহিছোঁ গাইজ এনেই আমি মেইন ৰোড দি ওলাব পাৰোঁ কেৰিমেৰী কিন্তু আমি কেৰিমেৰী মেইন ৰোড দি ওলোৱাও নাই আমি ডাইৰেক্ট কৰিম চকৰ পৰা আহিছোঁ অলপ ভিতৰৰ পৰা কেৰিমেৰী আমি ওলাম এয়া আহি পালোঁ আমি আপোনালোকৰ কেৰিমেৰী চক আমি আহি পালোঁ এতিয়া আমি পূৰা মেইন ৰোড ওলাইছোঁ আমি চাই থাকক গাইজ ভিডিঅ'টো বহুত ধুনীয়া লাগিব ভিডিঅ'টো গাইজ আমি ভাবিছিলোঁ কি গাড়ীত আমি তেল ভৰাম বুলি কেনে এতিয়া আমি গাড়ীত তেল নভৰাওঁ যিহেতু আমাৰ গাড়ীত হাফ টেংকি তেল আছে চ' আমি গাড়ীত তেল ভৰাব লগা নহয় আৰু আমি ভাবিছিলোঁ তেল ভৰাম বুলি চ' আমি তেল ডিপুৰ ওচৰতে আমি আহিছিলোঁ চ' গাইজ আমি তেল ভৰাব নালাগে যিহেতু আমাৰ গাড়ীত তেল আছে এজন গাড়ীত তেল আছে ন তো গাইজ আমি আহি আপোনালোকৰ চৰকাৰ চক পালোঁ মানে পামহি আৰু অলপ আছে আমি এতিয়া আপোনালোকৰ চৰকাৰ চক পাইছোঁ আৰু চৰকাৰ চকৰ পৰা আমি এতিয়া যাই আছোঁ লেফ্ট চাইডে আমি গৈ আছোঁ